নমস্কাৰ জনাইছোঁ আৰু আমাৰ বাগানপাৰা ব্লক BPF ইউথৰ সভাপতি কিশোৰ ব্ৰহ্ম আৰু আমাৰ ব্লক কমিটিৰ উপদেষ্টা মণ্ডলী আমি আজি বিশেষ এটা কাৰণত আমি আপোনালোকৰ ওচৰত আহিছোঁ। যোৱাকালি জনতা ব্ৰহ্ম বুলি আমাৰ বাগানপাৰা সমষ্টিৰ এজন ব্যক্তিয়ে বিজেপিত যোগদান কৰিছিলে আৰু সেই যোগদান কাৰ্যসূচীত আমি দেখা পাইছোঁ তেখেতক তেখেত জনতা ব্ৰহ্ম আৰু মুছলপুৰ জিলা বিজেপি তেখেতসকলে নিজৰ পেজত এটা তেওঁৰ ষ্টেটাছ এড কৰিছিলে আৰু তাত আমাৰ ক'ব লগা আছে আৰু সেইটোৱে হ'ল তেখেতক বাগানপাৰা ব্লক BPF কমিটিৰ ট্ৰেজাৰাৰ বুলি তেওঁলোকে চিনাকি দিছে, পেজত তেনেকৈ লিখিছে। আচলতে জনতা ব্ৰহ্ম আমাৰ বাগানপাৰা ব্লক BPF কমিটিৰ কোনো বিষয় বাবদ নাই, ট্ৰেজাৰাৰটো নহয়, কোনো বিষয় বাবতে নাই, প্ৰাইমাৰী লেভেলতো নাই আৰু ব্লক লেভেলতো নাই। তেওঁ এজন সাধাৰণ হয়তো ভোটাৰ হিচাপে আছিলে, তেওঁ এজন ব্যৱসায়ীহে আৰু সেইকাৰণে আমি তেখেতসকলক আমি ক'ব বিচাৰোঁ আমাৰ জিলা বিজেপিৰ যিটো পেজ যোনে চলাই আছে তেখেতসকলে মানে অতি শীঘ্ৰে সেইটো উঠাই ল'ব লাগে। তেখেতৰ যিটো পদবী দিছে তেওঁ কোনো BPF দলৰ ট্ৰেজাৰাৰ নহয় আৰু তেওঁ সাধাৰণ এজন কৰ্মীও নহয়, তেওঁ এজন ব্যৱসায় কৰে। সেইটোৱে আমাৰ ক'ব লগা বিষয়টো। সেইটোৱে কথা যে জনতা ব্ৰহ্ম আমি ক'লোৱে তেওঁ আমাৰ কোনো বিষয় বাবদ নাই আৰু তেওঁ ব্যৱসায় কৰে, সেইটো সকলোৱে জানে আৰু তেওঁ বিজেপিত যোগদান কৰা নকৰাক লৈ আমাৰ বিশেষ ক'ব লগা নাই। তেওঁৰ মানে নিজা এটা ডিচিশ্যন লৈ তেওঁ হয়তো ৰাজনীতিত হয়তো কাম কৰিব বিচাৰিছে আৰু সেইটোৰ কাৰণে BPF দলৰ বাগানপাৰা ব্লক কমিটিৰ কোনো ক্ষতি নহয়। সেইটো কথাটো তেনেকুৱা সকলোৱে জানে, তেওঁ প্ৰাক্তন আমাৰ BTCৰ বাগানপাৰা সমষ্টিৰ MCLA ফলীন্দ্ৰ বসুমতাৰীৰ ভাগিন হয়, সকলোৱে আমি জানো আৰু সেই হিচাপে মই কৈছোঁৱে যে তেওঁ এজন ব্যৱসায়ীহে কৰে। তেওঁ সেই ব্যৱসায়ৰ হেৰিত আৰু হয়তো BPF দলৰ তেওঁ ধৰক মানে নিৰ্বাচনবিলাকত কাম কৰি আহিছে, হয়তো তাত বেনিফিট আছিলে আৰু আমি সেইটো সকলোৱে জানো। BPF দল বা হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত যিটো BTCত চৰকাৰ চলাই আছিলে তেওঁৰ সেইখিনি সময়ত তেওঁ যথেষ্ট লাভৱানো হৈছে আৰু তেওঁৰ ইষ্টাব্লিছমেণ্টটো বিজনেছ ইষ্টাব্লিছমেণ্টটো তেতিয়াই আৰম্ভ হৈছে আৰু হয়তো এতিয়া আমাৰ হাগ্ৰামা মহিলাৰীৰ বা BPFৰ চৰকাৰ নাই যেতিয়া BTCত হয়তো তেওঁৰ নিজৰ ব্যৱসায়টো এটা এক্সপানশ্যন কৰাৰ কাৰণে ইনহেঞ্চ কৰাৰ কাৰণে হয়তো চৰকাৰৰ পক্ষত থাকিলে লাভ হ'ব, সেইটো ভাবি তেওঁ হয়তো নিশ্চয় ৰাজনীতিত যোগদান কৰিছে। नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया। देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं। चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं। गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं। जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365519559 आव थोंजों सुला लानो हागोन।